Hey guys, welcome back to my second channel Hadi Tech. Hadi Tech নতুন ভিডিওলৈ আপোনাক বহুত স্বাগতম। যদি আপুনি এজন গোটৰ সদস্য বা গোটত থকা যদি আপুনি এজন সদস্য হয় তেনে ক্ষেত্ৰত আপোনালৈ লৈ আহিছো এটা বহুতে ভাল খবৰ। কাৰণ গোটত যিসকল মহিলাই আছে বা গোটত যিসকল মহিলাৰ নাম আছে এইখন মহিলা বা সেই মহিলাসকলে কিন্তু 10000 কৈ টকা লাভ কৰিব। আত্মসহায়ক গোটত থকা মহিলাসকলে কিন্তু যি 10000 টকাৰ পাম বুলি কথা আছিল সেই 10000 টকা কিন্তু লাভ কৰিব। এই 10000 টকাৰ আপুনি লিষ্টখন আপুনি কেনেকৈ চেক কৰিব পঞ্চায়ত আকাৰত কিন্তু সেই লিষ্টখন ওলাই গৈছে সেই লিষ্টত যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপুনি 10000 টকা লাভ কৰিব আৰু যদি সেই লিষ্টখনত আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি 10000 টকা লাভ নকৰে সো সেই লিষ্টখনত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰসেছ দেখুৱাবলৈ গৈছো সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক সো লিষ্টখন চেক কৰিবলৈ হলে আপুনি আহিব লাগিব আপোনাৰ ক্ৰম ব্ৰাউজাৰত সো ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি আপুনি সিম্পলি সাৰ্চ কৰিব MMUA assam list জাস্ট এইখিনি লিখি সাৰ্চ কৰি দিব যেতিয়া আপুনি এইখিনি লিখি সাৰ্চ কৰি দিব তলফালে স্ক্ৰল কৰিব আৰু ইয়াতে আপুনি এটা অপচন দেখা পাইছে MMUA জাস্ট আপুনি এইটো অপচনত ক্লিক কৰি দিব যেতিয়া আপুনি এইটো অপচনত ক্লিক কৰি দিব এইটো অপচনত ক্লিক কৰি দিয়াৰ পাছত আপুনি কিন্তু অফিচিয়েল ওয়েবসাইটত আহিব পাৰিব সো অফিচিয়েল ওয়েবসাইটত আহাৰ পাছত আপুনি ইয়াতে আপোনাৰ হেইখান চাব পাৰিব সো মই দেখাই দি আছো কেনেকে জাস্ট ইয়াতে কিন্তু আহি গল আপুনি তিনটা লাইনত ক্লিক কৰিব আৰু ইয়াতে এনালিটিক্স বুলি এটা অপচন আছে সেই এনালিটিক্সটোত ক্লিক কৰিলে কিন্তু আপুনি এই লিষ্টখন চাব পাৰিব বজালি বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও সো ইয়াতে অসমৰ যিমান কেইটা ডিস্ট্ৰিক্ট আছে গোটেইখিনি ডিস্ট্ৰিক্টৰ নাম ইয়াতে শো কৰিব শো কৰাৰ পাছত আপুনি যোনখন ডিস্ট্ৰিক্টৰ হয় আপুনি জাস্ট ইয়াতে দেখা পাইছে কিমান এপ্লিকেশন কৰা হৈছিল সো আপুনি দেখাই দিছো মই এইটো বজালি ডিস্ট্ৰিক্টৰ ইয়াতে কিমান ফৰ্ম কালেক্ট কৰা হৈছিল ইয়াতে লিখা আছে ইয়াতে ফৰ্ম এপ্ৰুভ কিমান হৈছে ইয়াতে লিখা আছে ফৰ্ম ৰিজেক্ট কিমান হৈছে ইয়াতে লিখা আছে সো এইটো ওয়াইছত কিন্তু আপুনি এনেকৈ চাব পাৰিব এইটো আৰু এটা অপচন আছে সেইটো অপচনত মই দেখুৱাই দিম কেনেকৈ আপুনি চাব পাৰিব এইটো অপচন হৈছে বেষ্ট ইয়াতে যিখিনি নাম আছে সেইখিনি তাতে আছে যদি ড্ৰাফট লিষ্ট হেতু হৈছে ড্ৰাফট লিষ্ট এই লিষ্টখনত যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফাইনাল লিষ্টতো কিন্তু নাম আছে ইয়াতে যেহেতু নাম ওয়াইজ দেখুৱা নাই ইয়াতে দেখাইছে ডিস্ট্ৰিক্ট ওয়াইজ ডিস্ট্ৰিক্টত কিমানজন মেম্বাৰে এই 10000 টকা লাভ কৰিব সেইখিনি দেখাই দি আছে জাস্ট মই এইখিনি দেখাই দি আছো এতিয়া মই ভিডিঅটো স্কিপ কৰি ও এতিয়া আপোনাক দেখুৱাই দিম সেকেন্ড স্টেপ আপুনি গুগল ক্ৰোমত যাইখিনি আপুনি সাৰ্চ কৰিব SHG ৰিপৰ্ট যেতিয়া আপুনি SHG ৰিপৰ্ট লিখি সাৰ্চ কৰি দিব SHG ৰিপৰ্ট লিখি সাৰ্চ কৰি দিয়াৰ পাছত প্ৰথমতে যে ওয়েবসাইট হ'ব হেতু অপচনত ক্লিক কৰি দিব তাৰ পাছত ইয়াতে আপোনাৰ যিখন ডিস্ট্ৰিক্ট ষ্টেট হয় ষ্টেটটো সিলেক্ট কৰিব আসাম সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পৰা আপোনাৰ গোটেইখিনি ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিব শো কৰিব ইয়াতে আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় আপুনি জাস্ট ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি দিব আৰু ইয়াৰ পৰা আপুনি ব্লকৰ নামটো সিলেক্ট কৰি দিব যেতিয়া আপুনি ব্লক নামটো সিলেক্ট কৰি দিব তেতিয়া আপোনাৰ কিন্তু এনেকুৱা এটা হেৰি শো কৰিব তাৰ পিছত ইয়াতে আপোনাৰ দেখা পাব গ্ৰাম পঞ্চায়তৰ নামটো ইয়াতে শো কৰিব ইয়াতে সিলেক্ট কৰিব লাগিব যেতিয়া আপুনি গ্ৰাম পঞ্চায়তৰ নামটো সিলেক্ট কৰি লোৱাৰ পাছত আপোনাৰ ভিলেজ নেমটো সিলেক্ট কৰিব দিব যেতিয়া আপুনি ভিলেজ নেমটো সিলেক্ট কৰিব ভিলেজ নেম সিলেক্ট কৰাৰ পাছত সেইখন গাঁৱত কিমানটা SHG মানে সেলফ হেল্প গ্ৰুপ আছে গোটেইখিনি ইয়াতে শো কৰিব শো কৰাৰ পাছত জাস্ট আপুনি সেইখন আপোনাৰ যোনখন মানে আত্মসহায়ক গোটৰ নাম সেইখনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনাৰ সেই গোটৰ গোটেইখিনি ডিটেইল ইয়াতে ইনফৰমেশনটো ওলাই যাব হেইটো গোটত কিমানজন মানুহ আছে কিমানজন মানুহৰ নামত লোন এপ্ৰুভ হ'ব 10000 টকা পাব 10000 টকা নাপায় গোটেইখিনি ইয়াতে শো কৰিব শো কৰাৰ পাছত আপুনি কিন্তু ইয়াতে চাব পাৰিছে যে গোটেইখিনি ইয়াতে শো কৰিছে ইয়াতে যিমান কেইটা নাম শো কৰিছে গোটেইখিনি মানুহে কিন্তু এই যে 10000 টকা এই 10000 টকাৰ কাৰণে এলিজিবল হৈছে সো আপুনি এনেকৈ চেক কৰক যদি আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত কিন্তু আপুনিও লাভ কৰিব সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ধন্যবাদ